সৰ্বশ্ৰেষ্ঠ প্ৰাণীয়েই হ'ল মানুহ। ধন ঐশ্বৰ্য বিভূতিৰে গৰ্বত থকা মানুহ। সকলো পায়ো অকৃতজ্ঞ অসন্তুষ্ট মানুহ। আনৰ কাঢ়ি নিজৰ কৰা অহংকাৰী মানুহ। বাঘ হাতী চৰাইবোৰৰ ঘৰ ভাঙি হাবি ভাঙি গছ কাটি ডাঙৰ ডাঙৰ বিল্ডিং সজা মানুহ। ডাঙৰ ডাঙৰ ফেক্টৰী কাৰখানা সাজি আমাৰ নীলা আকাশ নোহোৱা কৰা মানুহ। পানীৰ বান্ধে বিজুলী দিয়ে। পানীৰ বানে মানুহৰ ঘৰ দুৱাৰ খেতি পথাৰ নষ্ট কৰে। দুখীয়া খেতিয়কে খাবলৈ নাপাই মৰে। ডাঙৰ ডাঙৰ হাত দীঘল মানুহবোৰে এই কথা কিয় বাৰু নুবুজে? পথাৰবোৰ নোহোৱা হয় দালান সাজে। অৰণ্যবোৰ নোহোৱা হয় দালান সাজে। পাহাৰবোৰ নোহোৱা হয় দালান সাজে। ধুমুহা আহে দালান ভাগে আৰু মানুহ মৰে। ভূমিকম্প আহে দালান ভাগে আৰু মানুহ মৰে। মহামাৰী আহে মানুহ যুঁজে আৰু মৰে। অহংকাৰী লোভী মানুহবোৰে তথাপিও কিয় বাৰু নুবুজে? আমাৰ বাবে থকা মুকলি আকাশ মুকলি বতাহ কিয়নো কাঢ়ি নিয়ে? সেই জীৱশ্ৰেষ্ঠ বিবেকশীল মানুহবোৰ আমাক ঘূৰাই দিয়া। পশু পক্ষী ফুলেৰে আমোলমোলাই থকা প্ৰাচীন অৰণ্যবোৰ। নদীবোৰ মুকলি কৰি দিয়া। খেতিয়কৰ ভঁৰাল ভৰিব দিয়া। কাৰখানাবোৰ আঁতৰাই দিয়া। প্ৰদূষণমুক্ত আমাক বতাহ দিয়া। হে জীৱশ্ৰেষ্ঠ মানুহ আমাৰ প্ৰাপ্য আমাক ঘূৰাই দিয়া।